নমস্কাৰ লেটছ প্ৰিপেয়াৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ অসম টেটৰ UP লেভেলৰ কাৰণে অসমীয়া পাঠ্যক্ৰম অনুসৰি প্ৰয়োজনীয় হোৱা সাহিত্যিক এজনৰ বিষয়ে। তেখেত হ'ল একেধাৰে এজন গৱেষক, প্ৰবক্তা আৰু সাহিত্য সমালোচক। নচিকেতা ছদ্ম নামেৰে তেওঁ কবিতা লিখিছিল আৰু অসমীয়া সাহিত্যৰ বাটকটীয়া হিচাপে পৰিগণিত হৈছিল। গতিকে তেখেতৰ বিষয়ে মই ভিডিঅ'টো বনাইছোঁ, আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাব, তেতিয়াহে সবিশেষ জানিব পাৰিব। তেখেতৰ জন্ম হৈছিলে অৰ্থাৎ ভৱানন্দ দত্তৰ জন্ম হৈছিলে 1919 চনৰ 2 জুন তাৰিখে যোৰহাটত। তেখেতৰ পিতৃ সৰ্বানন্দ দত্ত আৰু মাতৃ আছিলে মনোমোহিনী দত্ত। 1946 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা তেখেতে দৰ্শন বিভাগত স্নাতকোত্তৰ কৰিছিল আৰু ইয়াৰ লগে লগে 1946 চনতে ৰঘুনাথ চৌধুৰীৰ সম্পাদিত জয়মতী আলোচনীত কবিতা লিখিছিল আৰু সেই কবিতাটো লিখিছিল তেখেতৰ নচিকেতা ছদ্ম নামেৰে। কবিতাটি আছিল ৰাজপথ। ভৱানন্দ দত্তৰ পত্নীৰ নাম আছিল নীলিমা হাজৰিকা। জীৱনকালত প্ৰকাশিত তেখেতৰ একমাত্ৰ গ্ৰন্থখনেই আছিল ফিল'চফি ইন ইণ্ডিয়া। ফিল'চফি ইন ইণ্ডিয়াৰ উপৰিও তেখেতে অন্য কেইখনমান গ্ৰন্থ প্ৰকাশিত হৈছিল, কিন্তু এইকেইখন তেখেতৰ মৃত্যুৰ পিছতহে প্ৰকাশিত হৈছিল। ৰবীন্দ্ৰ প্ৰতিভা প্ৰকাশিত হৈছিল 1960 চনত, অসমীয়া কবিতাৰ কাহিনী প্ৰকাশিত হৈছিল 1969 চনত আৰু অসমৰ জাতীয় সমস্যাৰ বিৱৰ্তন প্ৰকাশিত হৈছিল 1986 চনত। তেখেতে দৰ্শনক লৈ পেলাই প্ৰকাশিত কৰা গ্ৰন্থ দুখন আছিল ফিল'চফি ইন ইণ্ডিয়া, এইখনৰ কথা আমি অলৰেডি আলোচনা কৰিছিলোঁৱে। গতিকে তেখেতৰ মৃত্যুৰ আগতে এইখন প্ৰকাশিত হৈছিল অৰ্থাৎ 1959 চনত, আৰু তেখেতৰ মৃত্যুৰ পিছত অন্যখন প্ৰকাশিত হৈছিল, সেইখন হ'ল দৃষ্টি আৰু দৰ্শন 1961 চনত। তেখেতে জয়ন্তী আলোচনীৰ দ্বাৰা প্ৰকাশিত কবিতাৰ জৰিয়তে সাহিত্য জীৱনত খোজ দিছিল আৰু সেয়েহে তেখেতক জয়ন্তী যুগৰ কবি হিচাপে আখ্যা দিয়া হয়। তেখেতৰ আদৰ্শ কবিজন আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰাজপথ কবিতাটিৰ উপৰিও তেখেতৰ অন্য কেইটামান উল্লেখযোগ্য কবিতা হ'ল পুবেৰুণ, পাউডাৰ, দ্বি সদৃশ আৰু প্ৰভাতী। ভৱানন্দ দত্তদেৱে 1952 চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হয়। তথাপিও ইয়াৰ পিছত আকৌ তেখেতে 1957 চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ প্ৰাৰ্থী হিচাপে পুনৰবাৰ লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হয়। এইজন সাহিত্যিকৰ 1959 চনত কেঞ্চাৰ ৰোগত 3 বছৰ কাল আক্ৰান্ত হৈ থাকি আগষ্ট মাহৰ 3 তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে। গতিকে আমি আলোচনা কৰা এই প্ৰতিটো পইণ্টৰ পৰা সৰু সৰু 2-এটা কুৱেশ্যন আমাৰ পৰীক্ষাত আহিব পাৰে। গতিকে আপোনালোকে গোটেইখিনি যদি থৰলি চাই তেতিয়াহ'লে সৰু সৰু পইণ্টবিলাকো ধৰিব পাৰিব। যেনে মই দুটামান কুৱেশ্যনৰ আপোনালোকক এক্সাম্পল দি দিছোঁ, সেইকেইটা এনেকুৱা হ'ব পাৰে যে জয়ন্তী যুগৰ কবি হিচাপে ভৱানন্দ দত্তই প্ৰথম কবিতাটো কোনটো প্ৰকাশ কৰিছিল? উত্তৰ হৈ যাব ৰাজপথ। আৰু ইয়াৰ উপৰিও আমি এনেকৈও আহিব পাৰে পৰীক্ষাত যে ৰাজপথ নামৰ কবিতাটি ভৱানন্দ দত্তই কোনটো ছদ্ম নামেৰে প্ৰকাশিত কৰিছিল? অন্য কুৱেশ্যন হ'ব পাৰে তেখেতৰ জীৱনকালৰ একমাত্ৰ গ্ৰন্থখন কি আছিলে? গতিকে ইত্যাদি ইত্যাদি কুৱেশ্যনবিলাক প্ৰতিটো পইণ্টৰ পৰা হ'ব পাৰে। আপোনালোকে গোটেইকেইটা পইণ্টে থৰলি পঢ়ি চাব। গতিকে আজিলৈ ইমানেই। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ইয়াৰ উপৰিও মোৰ ভিডিঅ'বোৰ পাই থকাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। গতিকে আজিলৈ ইমানেই। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ আহিম মই আপোনালোকৰ ওচৰত। এতিয়ালৈকে ভালে থাকক, কুশলে থাকক আৰু মোৰ ভিডিঅ'বোৰ চাই থাকক।